মই বেয়া নাপাওঁ, বৰষুণ মোৰ বহুত খুবেই প্ৰিয়। বাৰিষাৰে বৰষুণ হোৱা বুকুতে নামিতো চোৱা। হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। আজি চাওক, ৰাতিপুৱাৰ পৰা তামাম বৰষুণ। নাজানো আৰু দেৱালী কেনেকৈ পালন কৰিব পাৰিম, কেনেকৈ কি হ'ব একো নাজানো আৰু। ৰাতিপুৱাৰ পৰা বৰষুণ, কলগছো পুতিব নোৱাৰি, চাকি কেনেকৈ দিম একো ভাবি পোৱা নাই। মানে বৰষুণ বৰষুণ বৰষুণে ৰাতিপুৱাৰ পৰা। চাওঁচোন কি কৰিব পাৰোঁ, কিজানি বৰষুণটো এৰিবও পাৰে। কেনেকৈ নেৰিলেও বাৰু ভিতৰতে অলপমান কেনেকৈ সজাওঁ অলপমানকৈ দেখাই দিম আৰু, কিমান পাৰোঁ কি সজাওঁ নাজানো আৰু কি হয়, চাই থাকিব ভিডিঅ'টো। এতিয়া মই চাকিখিনি যোগাৰ কৰিলেও বহুত কাম আছে, কাম বনখিনি কৰি আছোঁ। কামৰ মাজতে চাকি তাকি এইবিলাক যোগাৰ কৰি লওঁ, শলিতা চলিতা এইবিলাক চব মানে যোগাৰ কৰি থৈ দিওঁ। তাৰপিছত আৰু কি হয় দেখা যাব। ওপৰৰ পৰা চাওকচোন ইমান বৰষুণ দি আছে, পূৰা বৰষুণ। চোতালখন মচি থোৱা হৈছিল কিন্তু অৱস্থা একেবাৰে বেয়া হৈ গ'ল, গোটেই মানে ভিজা ভিজা হৈ গ'ল আৰু অলপমানতো মচিব থাকিয়েই গ'ল। আৰু ইফালে ৰাতিপুৱাৰ পৰা পূৰা বৰষুণ পৰি আছে। আৰু এই ফুলডাল কিয় বা এনেকৈ ৰঙা ৰঙা পৰি শুকাই গৈছে। ইমান ধুনীয়া হৈ আছিল কিন্তু শুকাই বেয়া হৈ গৈছে, বেয়া লাগি যায় ন এনেকৈ শুকাই গ'লে ফুল গছডাল। আৰু এই বটলত দিয়া ফুলকেইটাও পাতকেইটা কিবা সৰু সৰু হৈ গৈছে। ফুলকেইটা এতিয়া কলি ধৰি আছে ফুলিব আৰু, কিন্তু পাতকেইটাহে কিবা সৰু সৰু হৈ গৈছে আৰু বহুত পাতলা হৈ গৈছে। এই দুটা মই ধুনীয়াকৈ বনাই ৰাখিছোঁ আজি জ্বলাবৰ বাবে। ভাঙা কেণ্ডেল কেইডালমান আছিল, ভাঙা কেণ্ডেল কেইডালে মই ধুনীয়াকৈ এনেকৈ বনাই ৰাখিছোঁ। নেদেখালোঁ আৰু বনোৱাটো, বহুত কামৰ মাজতে বনাইছোঁতো, দেখাব পৰা নাই আৰু ইমান বেছি। এইখিনি ধুনীয়াকৈ শলিতা চলিতা দি গৈ ঠিক ঠাক কৰি লৈছোঁ। নাজানো আৰু কি হয়, বৰুণ দেৱতাই দয়া কৰিলেই হয় আৰু ৰামচন্দ্ৰ আহিবৰ বাবে। নাজানো আৰু কি হয়, তথাপিও যোগাৰ কৰি থৈ দিছোঁ আৰু কি হয় দেখা যাব। সময়তহে গম পাম আৰু বৰষুণটো এৰিবনে নেৰে। এতিয়ালৈকে কিন্তু বৰষুণ এৰাই নাই। এতিয়া কিন্তু 12টামানে বাজিল, কিন্তু এতিয়ালৈ বৰষুণে এৰিবলৈ হোৱা নাই। তো মই আগতীয়াকৈ ৰাখি থৈ দিছোঁ, বহুত কাম থাকে ন ঘৰৰ, সেইকাৰণে মানে আগতীয়াকৈ ৰেডি কৰি থৈ দিছোঁ আৰু। বৰষুণ দি আছে যে সেইকাৰণে দুপৰীয়া খাবৰ বাবে খিচিৰি বনালোঁ আৰু এতিয়া খিচিৰিখিনি খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। চাই থাকক ভিডিঅ'টো। বৰষুণ কিন্তু এতিয়াও এৰাই নাই, বৰষুণ দিয়ে আছে। এয়া হৈছে আজি আমাৰ খানা, লগত পাপৰ আৰু আলু লেচেৰাৰ ভাজি, এয়াই আৰু চিম্পুল। আৰু এতিয়া আমি চাকি যোগাৰ কৰি আছোঁ, চাকিকেইটা জ্বলাই লওঁ ভিতৰতে আৰু বাৰাণ্ডাতে দি দিম আৰু, বেলেগততো দিবলৈ উপায় নাই, বাহিৰতো দিব নোৱাৰোৱে। গ্লাছতে মই পানীত কালাৰ কৰি দিছোঁ আৰু ইয়াত ধৰিবই পাৰিছে পানীৰ লগত যিহেতু মিঠাতেলটো মিক্স নহয় আৰু মিঠাতেলটো ওপৰতে আছে, ধৰিব পাৰিছে ধুনীয়াকৈ জ্বলি আছে। আৰু ইফালে দুটা মই দেখাইছিলোঁ ভিডিঅ'ত যে, সেইটো আৰু কেণ্ডেল কিবা কৰি পেলাই বনাইছিলোঁ, এই দুটা ধুনীয়াকৈ ইয়াতে সজাই ৰাখিছোঁ। আৰু এয়া সজাই ৰাখিছোঁ মোৰ ৰুমৰ ড্ৰেছিঙত সজাই ৰাখিছোঁ। এয়াই আৰু এনেকৈ চিম্পুলকৈ লাইট দি দিছোঁ, লাইট মানে বাহিৰত দিব নোৱাৰিলোঁ সেইকাৰণে ভিতৰতে দি পেলাই আৰু এনেকৈ কেণ্ডেল জ্বলাই থৈ দিছোঁ। এতিয়া আৰু ক'ব দেই আপোনালোকে কেনেকৈনো দেৱালী পালন কৰিছে আৰু বৰষুণ
জনাবচোন কমেণ্ট কৰি। মোৰ ফালৰ পৰা দেৱালীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বৰষুণ দি আছে, কলগছটো মেইন, কলগছটো লগত পুতিব লাগিছিলে, তাতে চাকি দিব লাগিছিলে, কিন্তু উপায় নাই, বৰষুণৰ বাবে নোৱাৰিলোঁ আৰু কলগছটো পুতা নহ'ল। আৰু ভিতৰতে এনেকৈ মানে যেনে তেনে চাকি তাকি লাইট চাইট দি কৰি থৈ দিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।